মোৰ শ্ৰদ্ধাৰ আৰু চেনেহৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সুযোগতে সুৰপাল কিশোৰ সংঘৰ কমিটিলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে উন্নয়ন কামনা কৰিলোঁ। এইবাৰো মই এটি বিহুপুৰীয়া গীত লিখি সুৰ বনাইছিলোঁ, তাকেই গাবলৈ প্ৰয়াস কৰিছোঁ মোৰ ছোৱালী প্ৰীতি দাসৰ সৈতে। বাদ্যসংগত আছে পৰীক্ষিত দাসে ঢোল বজাব আৰু সীমান্ত ৰাজবংশীয়ে তাল বজাব। তেওঁলোকলৈও মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কিবা ভুল ত্ৰুটি হ'লে মোক ক্ষমা কৰি দিয়ে যে। হৰিণী নয়ন
শিল্পী দুগৰাকীক আমি মঞ্চত সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। উদ্যোক্তা মণ্ডলী আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ শিল্পী দুগৰাকীক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে ৰাহুল দাসে আৰু ৰাজকুমাৰ দাসে।